হাই হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ বৰ্তমান ভালে আছোঁ। আৰু এয়া দেখিছেনে, ব্ৰইলাৰ মাংস হয়। আৰু মই এনেকৈ লৈ লৈছোঁ ব্ৰইলাৰ মাংসখিনি, আৰু ইয়াতে দি দিছোঁ হালধি আৰু আদা নহৰু পেষ্টখিনি। তাৰপিছত দি পেলাই ইয়াতে আকৌ তেল দি দিছোঁ। তেল দি পেলাই এতিয়া ধুনীয়াকৈ সানি পেলাই মই অকণমান সময় ৰখাই দিম। আৰু ইয়াতেও দি দিছোঁ জলকীয়া গুড়ি অকণমান, আৰু দি পেলাই এতিয়া মই সানি ধুনীয়াকৈ অকণমান সময় ৰখাই থৈ দিম। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। আৰু এইটো শ্বৰ্ট ভিডিঅ' কৰিলোঁ, লং কৰা নাই, এনেই অলপমান। আৰু এয়া ব্ৰইলাৰ মাংসখিনি সানা পেলাই এতিয়া হৈছে, অলপ সময় ৰখাই থৈ দিছিলোঁ। থৈ দিয়াৰ পিছত এতিয়া কেৰাহীখন পাতি দি পেলাই তেল দি দিলোঁ। তেল দিয়াৰ পিছত এতিয়া ইয়াতে তেজপাত দুখিলা দি দিছোঁ। দি পেলাই ইয়াতে অকণমান পাঁচফোৰণ দি দিছিলোঁ। পাঁচফোৰণ দি পেলাই ইয়াতে আদা নহৰু পেষ্টখিনি আকৌ দি দিলোঁ। দি পেলাই এতিয়া অকণমান সময় ভাজি পেলাই আৰু ইয়াতে মাংসখিনি দি দিলোঁ। মাংসখিনি দি পেলাই অলপমান লৰাই পেলাই নিমখ দি পেলাই আৰু ঢাকনিখন মাৰি দিম। আৰু সকলোৱেতো জানেই বনাবলৈ, মই এনেই অকণমান শ্বৰ্ট ভিডিঅ' এটা কৰিবলৈকে বনাই থ'লোঁ। আৰু মাংস মোৰ অলপ সিজা হৈয়ে গৈছে, প্ৰায়খিনি হৈয়ে গ'ল এতিয়া। আৰু এয়া মোৰ মাংস সম্পূৰ্ণ ৰেডি। এতিয়া ভাতৰ লগত খাব পৰা হৈয়ে গৈছে। তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল।